বন্ধু বান্ধৱীসকল, তোমালোকে জানানে খং হ'ল এনেকুৱা একুৰা জুই যি কুৰা জুয়ে আমি গম নোপোৱাকৈ আমাক জ্বলাই ছাই কৰি দিব পাৰে। বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটামটো প্ৰেছ কৰি দিবা। বন্ধু বান্ধৱীসকল, আমি আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহক লগ পাওঁ যিবোৰৰ সৈতে আমাৰ কথাবোৰ অলপো নিমিলে। সেইকাৰণে সেই মানুহবোৰৰ সৈতে আমাৰ কাজিয়াৰ সৃষ্টি হোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, আমি যদি ইচ্ছা কৰোঁ আমি সেই কাজিয়াখন নকৰাকৈও থাকিব পাৰোঁ। যেতিয়া এজন ব্যক্তিয়ে আপোনাৰ কথা বেয়াকৈ কৈ থাকে, আপুনি সেই ঠাইৰ পৰা আঁতৰি আহক। যদি আপুনি সেই ঠাইৰ পৰা আঁতৰি আহিব নোৱাৰে, তেন্তে আপুনি নিজৰ কামত ধ্যান দিয়ক। বন্ধু বান্ধৱীসকল, আপোনালোকে লক্ষ্য কৰিব, যেতিয়া এটা কইনছ, এটা খুচুৰা পইচা ওপৰৰ পৰা পেলাই দিয়া হয়, যথেষ্ট পৰিমাণৰ শব্দ হয়। কিন্তু এখন 500 টকীয়া, এখন 2000 টকীয়া নোট আপুনি যিমান ওপৰৰ পৰা পেলাই নিদিয়ক কিয়, কেতিয়াও শব্দ নকৰে। গতিকে বন্ধু বান্ধৱীসকল, সেই খুচুৰা পইচাটো হৈছে আমাৰ মাজত কাজিয়া কৰি থকা ব্যক্তিসকল, আৰু সেই 2000 টকীয়া নোটখন হৈছে কাজিয়াৰ পৰা আঁতৰি থকা আমাৰ সমাজৰ সন্মানীয় লোকসকল। গতিকে বন্ধু বান্ধৱীসকল, সিদ্ধান্ত আপোনাৰ হাতত। নিজকে সেই খুচুৰা পইচাটোৰ দৰে বনাব নে নিজকে সেই 2000 টকীয়া নোটখনৰ দৰে গঢ়ি তুলিব? মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।